কি আয়োজন কৰিছা তুমি? ইফালে এয়া নেপালী কাটিং, খাহী মাংস। কালাৰ চাই কৈছোঁ নিশ্চয় ভাল হ'ব, কিন্তু ধৰ জুম কৰি দেখাইছোঁ আপোনালোকক কেনেকুৱা কালাৰ আছে চাওঁ। নেপালী কাটিং, খাহী মাংস, তেলটো। আজি খানা মজা হ'ব। বহুত দিনৰ পৰা মাতি আছে, আমি আহিব পৰা নাই, সময় নাই। দুবেৰিমান মাৰি দিছোঁ তাৰমানে। আৰু ইফালে আছে হেৰি সৰিয়হৰ লগত মাছ সৰিয়হ দিছোঁ, বিলাহী দিছে। আইটেম আৰু কিবা কিবি আছে বাৰু। চালাড বনাব, আমি দালি চালি বনাব মানা কৰিছোঁ, নিশ্চয় নাখাওঁ। আমাৰ চলি ৰখীয়াটো এইটো পেট বেয়া হৈ আছে, নাট ঢিলা হৈ আছে, সেইকাৰণে আলু ভাত খুৱাব। আলু ভাত খোৱা যাব চলি ৰখীয়াটো। বেছি তাৰমানে উঠা বহা কৰি থকা নাই, নাট ঢিলা আছে না, নাটটো তুমি কি ক'বা? খাই উঠি কম নাই কেনেকুৱা হ'ল তাৰপিছত খাই এনে ভালে হ'ব নিশ্চয়। হ'ল নেকি এতিয়া বাৰু? হ'লে লাৰি ময়ো দুজনী কৰি লওঁ নেকি, তেতিয়া মই বনোৱা হ'ব। লাৰি ময়ো তেতিয়া ময়ো বনোৱা হ'ব। কালাৰ মজা হৈছে। গ্ৰেভি হ'ব দেই, এইটো পানী চানী ইমান দিয়া নহ'ব। আমি মানে গ্ৰেভি খাওঁ, আমি গ্ৰেভি খাওঁ। বঢ়িয়া হৈছে। বাই বাই, গুড নাইট। কিবা কবি আৰু? বাই বাই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নকৰে। বেয়া যাতে আপোনালোকে কমেণ্ট নকৰে। বাই বাই।